আজি কামৰ পৰা ওলাই পালোঁ বৰষুণ। কাৰণ ইমান দিনৰ পৰা সূৰ্যদেৱে যিহে ৰ'দ দিছিলে টিকাফাটা, সেইকাৰণে আজি বৰুণদেৱৰো খং উঠি দিলে বাপেকে ঢালি পাকি। পিছে আপোনালোকে বৰষুণ ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ বৰষুণত ভিজি। আৰু সেই মানুহজনে পাৰে হ'ব পৰা নাই, কাৰণ বৰষুণত কাৰোবাৰ কিবা উটি আহিছে। ঐ এজনী কোন? আজি ডেটিঙত যাওঁতে ছাতিটো নিব পাহৰিলা নেকি? চলি বাইক হ'ল বুলিয়ে অলপ যে লাহেকৈ যাব লাগে, একো কমন চেন্স নাই, ভিজাই দিলে মোক। আজি মই ভাল বুলিহে একো নক'লোঁ, নহ'লে আজি ইহঁতক। বাৰু বাদ দিয়ক, অলপ আগতে আপোনালোকে দেখিছিলেই নহয়, আৰু এতিয়া চাওক কিমান পানী হৈ গ'ল। আজি শিলগুটি বালি চবৰে য'ত যিমান বস্তু আছে চব জাবৰ জোঁথৰ এনেকৈ তললৈ বোৱাই আনিব। বাৰু সেইবিলাক বাদ দিয়ক, এতিয়া যিহেতু এখন দোকানত ৰখি আছোঁ, বলকচোন চাওঁ কি বনাইছে। এইয়া গৰম গৰম পকৰি দেখোন, আৰু লগত চাহ আছেনে? অঁ চপো আছে বোলে, বাহ বঢ়িয়া। তেনেহ'লে খাই লওঁ, আৰু লগতে ঘৰৰ কাৰণে লৈ ল'লোঁ কিবা অলপ। আৰু মেগী খাব মন গৈছিল, খুৰাক ক'লোঁ বনাই দিবৰ কাৰণে। আৰু আপোনালোকেতো জানেই মেগী মোৰ কিমান ফেভৰেট, খাই একদম বঢ়িয়া লাগিলে। মুখত দেখি চাগে আপোনালোকে গমেই পাইছে কিমান টেষ্টি হৈছে। পুৰা প্লেট চাফা কৰি খাই দিলোঁ। ঘৰত হোৱাহেঁতেন এইখনো চেলেকি খালোঁ হয়, কিন্তু এতিয়া বাহিৰত যে নোৱাৰি আকৌ। পিছে খাইতো ভালেই লাগিলে, কিন্তু মোৰ বহুত জ্বলা ধৰিছে। এতিয়া ৰাতিপুৱাহে গম পাম, বুজিলেহে বুজা আৰু। আজিলৈ আহিছোঁ ৰাইজ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত, বাই।